আজি ভাবিলোঁ খানা এটা খাওঁ। ঘৰতনো সদায় কিমান ভাত খাই থাকিম। খানা খাব মন গ'ল আৰু খানা বুলিলেইতো জানেই কিমান এটা ফূৰ্তি লাগে, সেয়া নিৰামিষে হওক বা আমিষে হওক। সেইকাৰণে আমাৰ মানে এইফালে ৰান্ধনি লাগিয়ে গৈছে খানা খাম বুলি কোৱাৰ লগে লগে কণী বইল কৰি আছে। আৰু এইবিলাক আমি চব যোগাৰ কৰি দিছোঁ এই দুজন ৰান্ধনি। চয়াবিনৰ আঞ্জা, কণী, মিক্স ভাজি, পাপৰ ভাজি এইবিলাক সিহঁতে বনাব আৰু এইখিনি ঠাইত মানে আমি মাঘৰ বিহুৰ পৰা জুইয়ে পোৱাইছিলোঁ। কিমান আৰু জুই পোৱাম, আজি ভাবিলোঁ এইখিনি ঠাইত খানাও খাওঁ। তাৰপিছত ময়ে পাপৰ ভাজিলোঁ গেছতে। এয়া পাপৰ ভাজি হ'ল। তাৰপিছত চববিলাক বহিলে, ইহঁতক আমি সুধিলোঁ আৰু চাওকচোন চয়াবিনৰ আঞ্জাখন একদম মাংসৰ নিচিনা হৈছে। বহুত ধুনীয়া বনাইছিল কিন্তু দেই। তাৰপিছত ভাত দিলোঁ। গোটেইবিলাক একেলগে বহিব দিগদাৰ হয় কাৰণে এফালৰ পৰা দি গৈছোঁ। মানে সৰু পোৱালীবিলাকক আৰু ডাঙৰ কেইটাক দিলোঁ, দেউতাহঁতক। আৰু আমি ভাত খাব ল'লোঁ চবেই। তাৰপিছত বাচন বৰ্তন ধুলোঁ। মানে খানা খাই চব চাফ চিকুণ কৰি